নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ফাৰ্ষ্ট মিনি ব্লগলৈ। আজি মই ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া ৰাতিপুৱা 9 বাজিছে। মই কলেজ যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ। এতিয়া মই কলেজ যাম। আমি কলেজ আহি আছোঁ। মোৰ লগত আহিছে হিমাশ্ৰী। আমি দুজনী আহি আছোঁ। অলপ পাছত কলেজ পাম। কলেজ বেছি দূৰ নহয়, ঘৰৰ পৰা পামেই আৰু। দুজনী পূৰা হাঁহি আহিছোঁ। ৰাস্তাত কেমেৰাটো পুৰাই আহিছোঁ, তো মানুহবোৰে ঘূৰি ঘূৰি চাই গৈছে। সেইকাৰণে ওচৰখিনিও ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ কলেজৰ ওচৰ পালোগৈ যে। এতিয়া ঘৰলৈ আহি আছোঁ। এতিয়া মই আহি ঘৰ পাই গ'লোঁ। ভণ্টি এজনীক অলপ পঢ়াই দিওঁ। তাই পঢ়িব আহিলে, তাইক অলপ পঢ়ালোঁ। পঢ়াই হোৱাৰ পাছত মায়ে মোক চাহ একাপ দিলে। চাহকাপ খালোঁ। তাৰপাছত এতিয়া ওলাই আহিছোঁ অলপমান। ওলাই যাওঁতে আমাৰ বহুত টাইম হ'ল, মানে সন্ধিয়া হ'ব হৈছিলে। এতিয়া ঘূৰি আহোঁতে আন্ধাৰে হৈ গ'ল। আমি এতিয়া ঘৰলৈ আহি আছোঁ। ঘূৰি আহোঁতে আন্ধাৰে হ'ল, দেখিছে নহয়, বহুত দেৰি হৈ গ'ল। মায়ে